ৰাসৰ ইছ্যু নলবাৰীৰ ৰাস আমাৰ জেগা তো দগৰি মানুহ হৈছে পিছফালে এগলাখান দেখছিয়ে বাকী আগত দেখি দেখিছোঁ চাই থাকক फिर आ गए सब राजी खुश है মানুহ বা চাই লওক এনেকৈ যাব লগা হৈছে তাৰমানে কিমান টাইম লাগছে নহয় আধা ঘণ্টামান হ'ল এনেকৈ থাকিবৰ কাৰণে কিমান টাইম লগা আগত দেখি দেখি আছোঁ ইমান মানুহ হৈছে এনেকৈ এনেকৈ যাই থাকিব লগা হৈছে মানুহ চাওক গাইছ কিবাকৈ উল্টিছোঁ হয় নি সেই গাইছোঁ আচ্ছা নাপাই গৈছোঁ আজি হৈছে ৰবিবাৰতো বহুত মানুহ হৈছে সেইটো কাৰণে সেইখান পিছে মূৰ্তি চূৰ্তি মানুহ চক চক বা ঠেলা আছে তাৰ বাহিৰে একো নহয় Mama kau zaman. Ini pasangan bersalah kemarin naik ke sana gitu. Govordhan Bhadan. গ্ৰন্থমেলা আছে কিবা আছে এইটো চাইডে সেইটো চাইডে যাবা একদম মোবাইল কিবাকৈ অলপ মানুহ কম তৈবাকৈ আহিছোঁ তো চাই থাকক আপোনালোকক যি যি কিতাপ লাগে চব কিতাপ পাব ইয়াতে গ্ৰন্থমেলা পাইছে যি যি লাগে এইভাগে চব সকল হয় যি লাগে আৰু চব পাব চব মানে হেৰিৰে আছে তো এনেকৈ আহিব আৰু কিতাপ চিতাপ লাগে যদি এতিয়া মানে গাই চাবি ৰিং আছে ইয়াতে কিবা নাম চাম লিখি দিব পাৰি বোলে ফটো চটো সেইদিনাখন ৰাজ চহা নহয় গাইছ মানুহ চহানে হৈছে পুৱা চা নাপাই গৈছোঁ মানুহ চক একবাৰ মানুহ চহানে হৈছে এনেকৈ ৰাচন হয় কথাটো হৈছে কি মানে ট্ৰেইন আহিবাৰ টাইম হৈছে আৰু এইটো মানে সেইটো চাইডে আৰু এইটো চাইডে ৰেল লাইনটো সেইটো চাইডে এইটো চাইডে ৰাজ হৈছে তো বন্ধ কৰি দিছে মানে কি কৰিব নাজানো আৰু ট্ৰেইন আহিবাৰ টাইম হৈছে এই গাইছ মানে বেলা একবাৰ সেইটো চাইডে কৰা এইবাৰ হেৰি বনাইছে সেইটো কাৰণে এই যি গোটেই মানে এইটো চাইডে আহিছে এইবাৰ মানে দোকান চোকান কিনিখন চব কিবাকৈ আছে এইটো গাইছ মানে অখণ্ড ভাৰতৰ মানে গোটেইখিনি বস্তু আছে আৰু কিবাকৈ ভিতৰত দেখি তো সেনেকৈ এটা বনাইছে বস্তু ভাল লাগছে আৰু ভিতৰত দেখি যাই আছোঁ গোটেই দেখি আছে এইটো মানে এই ভাৰতৰ এইখিনি বনাইছে গোটেই তাৰমানে কেদাৰনাথৰ পৰা আদি কৰি গোটেইখিনি এইখিনি বস্তু ইয়াতে দেখা হৈছে আৰু অখণ্ড ভাৰত বুলি এইখিনি গোটেই আচ্ছা
সেই গাইছ সেইটো হৈছে হাইৱে আৰু এখন আমাৰ নলবাৰী জিলাৰ মানে নতুনকৈ গেটখন কৰিছে আপোনালোক ডিম্পুটাৰ ভিতৰত দেখিছে তো এখন নতুনকৈ গেটখন কৰিছিলোঁ ইয়াৰ পৰা মানে নলবাৰী আৰু সিভাগে সেইখিনি গণেশ মন্দিৰত কৰিছে এইটো নতুনকৈ গেটকেইখন তো এনেকৈ আৰু ইয়াৰ পৰা মোটামুটি ৰাসক লাগি খোজকাঢ়ি গ'লে আধা ঘণ্টামান লাগিব আৰু ই ৰিক্সাও পায় আৰু ই ৰিক্সাতো যাব পাৰে এনেকৈ ধুনীয়াকৈ ইয়াৰ পৰা মানে ৰাস আৰম্ভ সিভাগে হে গাইছ থিয়েটাৰ মানে নলবাৰীৰ ৰাস আপোনাৰ 7খান না 8খান থিয়েটাৰ আছে টোটেল মানে কোনোবাই যদি মানে থিয়েটাৰ চ নাই একেই হ'ব পাৰে তো একদম 19 তাৰিখক লাগি আছে ইয়াতে থিয়েটাৰ 7খান মান আছে আৰু এইটো আপোনাৰ গণেশ মন্দিৰৰ পৰা সেই মেইন গেটেদি আহিলে এইটো মানে এখন গেট পাব আৰু সেইকাৰণে সিভাগেদি যাব লাগিব আৰু অলপমান খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি যাব পাব আৰু সেনেকৈ আহি থাকিলে আপোনালোকে এখন পাব মানে কাৰ্যালয় এইটো বাঁহেদিয়ে দিয়ে বনাইছে বেছিভাগ এনেকৈ ধুনীয়া হৈছে কিন্তু বস্তুটো তো কাৰ্যালয়টো পাব এনেকৈ বাঁহৰে গোটেইখিনি তো আৰু ৰাসকলৈকে আৰু যাব লাগিব কিছু দূৰ আছে অলপ এতিয়া মোটামুটি 9টামান বাজিল এতিয়া মানুহ ভিৰে একদম মানে থাকে পুৱা ৰাতি হ'লেও মানে ভিৰ হয়ে নলবাৰী ৰাস বুলি কম দেই নলবাৰী ৰাসত আহিছে চাবলৈ নলবাৰী ৰাসৰ আহিছে কিবাকৈ দাবি ট্ৰেইনখন পালে বহুত মানুহ হৈছে আৰু তাৰমানে কি কৈঠালকুছিৰ পৰা নলবাৰী অহা ৰাস্তাটো যদি মানে সেই আহে PWD একদম পেটনাৰী ডাল হৈ যাব সেইকাৰণে আহাতে এতিয়া যতে মানে ঘৰত ট্ৰেইনতে হেৰি কৰিম বাকী ভিডিঅ'টো বেছি দীঘল নহয় মানে অভাৰ মানুহ চানডে কাৰণে বহুত মানুহ হৈছে তো বাকী ভিডিঅ'টো কেনেকুৱা ক'ব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই জয় অসম